ঐ ক'ত যা বুলি সুধছোন এনে ক'ত যা হাজিৰা কৰবা যাওঁ হে গাইজ কি খবৰ আপোনালোকৰ চব বহুত দিনৰ মূৰত পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই ৰুহুল আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল চ' মানে কথাটো হ'ল যে আজিৰ ভিডিঅ'ত আপোনালোকে দেখা পাব এটা হাজিৰা কৰা ব্লগ চ' আজি মই গৈ আছোঁ হাজিৰা কৰিব কাকো নক'ব চ' বলক ক'ত কাম কৰোঁ ক'ত কি কৰোঁ আপোনালোকক ভিডিঅ'টোত দেখাই আছোঁ আৰু কেনেকৈ কাম কৰোঁ বেলেগ ষ্টাইলত কাম কৰিম মই চ' বলক কি কাম দেখাই আছোঁ ভিডিঅ'টো একদম শেষলৈকে চাই থাকক আৰু চ' যোৱাৰ আগত ই বোলে মোক কিবা এটা দেখাই ই বোলে কিবা এটা কয় এই ইয়াতে ভাড়া পাব এইটো নাম্বাৰ ফোন মাৰিব ইয়াতে ভাড়া পাই যাব চ' এইটো নাম্বাৰত ফোন মাৰিলে বোলে ভাড়া ৰুম পাব ৰুম টুলেট ভাড়া ৰুম কিবা বেলেগহে কৈ আছা চ' মাৰক ইয়াতে ফোন মাৰক ইয়াক অলপ কামত দিয়ক আৰু মোৰ ভিডিঅ'টো চাই থাকক দেই চ' তাতে মই বাই দি ওলাই আহিলোঁ ওলাই আহি মই গৈ আছোঁ আৰু বেক চাইডে স্কাই চাওক স্কাই আজি ইমান নাই আৰু মই এটা কথা ভাবিছোঁ চ' বহুত দিন মই ভিডিঅ' বনোৱা নাই চ' মোক আগৰ দৰে পাই আছেনে ভিডিঅ'ত ক'বচোন বাকী মই গৈ লওঁ তাত গৈ কেনে লগ পাই আছোঁ চ' ফাইনেলি মই আহি পালোঁ কামৰ স্থলীলৈ এইটো কামৰ স্থলী চ' তাতে স্কুটি থোৱাই আছে স্কুটিখন চাইড কৰি অ'পেনিং কৰি গৈ আছোঁ দেখাই আছোঁ চ' এইমাত্ৰ আছিলোঁ সেইখনত আৰু এতিয়া মই কামৰ স্থলী অ'পেন কৰি দিলোঁ আৰু কামটো হ'ল যে আজি এইবিলাকত বহুত ধূলি পৰি আছে ধূলিবোৰ চাফা কৰিব লাগে আৰু ভিডিঅ' কৰাৰ কাৰণটো এইটোৱে যে মই চাফা কৰিম বেলেগ ষ্টাইলত তো চাবচোন কি ষ্টাইল ফাৰ্ষ্ট মই এই ফেন দুখন বাহিৰত ওলাই দিওঁ কাৰণ ডিষ্টাৰ্ব দিব এই দুখনে চ' এইখন ওলাই থ'লোঁ আৰু এইখন ওলাই থওঁ মই সৰু ফেনখন ইয়াতে দিলোঁ এইখন আৰু এইখন ইয়াতে দিলোঁ তো এই দুখন এনেকৈ দিয়া এটা কাৰণ আছে আৰু এইখন ফেন মই ওলাই নিয়া নাই এইখনৰ পেকেটটো মই গুচাই দিওঁ এইখনৰ পেকেটটো গুচাই দিয়াৰ কাৰণ আছে তো মই এতিয়া এইটো ছেট আপটো কৰি লৈছোঁ তাতে এটা ফেন ইয়াতে এটা ফেন তো এতিয়া মই কামটো ষ্টাৰ্ট কৰি দিওঁ আৰু এটা কথা কওঁ হাজিৰা কৰিব অহা নাই চ' মই এইখন আমাৰ ভাইজানৰ দোকান চ' মই ইয়াতে অলপমান ইলেক্ট্ৰিচিয়ান শিকি আছিলোঁ চ' ভাবিলোঁ অলপমান চাফা কৰি দিওঁ অলপ ধূলি বহুত পৰে এইখনত সেইকাৰণে অলপ আজি চাফা কৰি দিওঁ চ' মোৰ আইডিয়া এইটোৱে আছিল তিনিখন ফেন তাত চলাই লৈছোঁ এতিয়া ধূলিবোৰ যিমান কোবাই দিলেও যিমান ধূলি উৰিলেও ইয়াত ধূলিটো এটা জেগাৰ পৰা আৰু এটা জেগাত ষ্টক হৈ নাযায় বহি নাযায় ফেনে ডাইৰেক্ট বাহিৰত ওলাই দি আছে ধূলিটো চ' মোৰ প্লেনিং এইটোৱে আছিল চ' ফেনকেইখন এনেকৈ চলাই কেনে কাম কৰাৰ ৰিজনটো এইটোৱে হ'ল যে মই যেতিয়া কোবাই দিলে যিটো ধূলি উৰিব সেই ধূলিটো ফেন নিদিলে এই জেগাৰ পৰা আৰু আন এটা জেগাত বহি যাব আৰু যেতিয়া মই ফেনটো দি লৈছোঁ ধূলিটো উৰি ডাইৰেক্ট ফেনেৰে গুচি গৈ আছে ইয়াতে মোৰ গাতো ধূলি ইমান ৰোৱা নাই চ' একদম জেগা ক্লিন হৈ আছে পূৰা একদম ধূলিবোৰ ডাইৰেক্ট গুচি গৈ আছে চ' ইমান মানে ধূলি উৰিছে ইপিনে ধূলিবোৰ ইয়াতে ঘূৰি এইফালে ফেনেৰে গুচি যাই আছে কিন্তু কেমেৰাত ধূলিবোৰ উঠা নাই কিয় বা চ' ফাইনেলি বহুতখিনি কাম আগবাঢ়িল আৰু মই ভিডিঅ' ইমান বনাই থকা নাই কাৰণ ভিডিঅ' ইমান বনাই থাকিলে কাম পিছ পৰি থাকিব চ' সেইকাৰণে আৰু এইবোৰ গোটেই চাফা কৰিলোঁ চাফা কৰি এইবোৰ সোমাই দিলোঁ আৰু ইয়াতে এইবোৰ সোমাব বাকী আছে চাফা কৰি ল'লোঁ আৰু জাষ্ট এইখিনি চাফা কৰিব আছে আৰু চাফা কৰোঁতে মোৰ এইখনে চাফা হৈ গ'ল চ' বেলেগ কাপোৰ এখনেদি এতিয়া চাফা কৰিব লাগিব চ' এইখনেদি এতিয়া কোবোৱা নাযায় চ' বেলেগ এখনেদি মই চাফা কৰোঁ এতিয়া
চাব এইফালে। এতিয়া মানে দোকানৰ যিহে অৱস্থা হৈছে, এতিয়া যদি ভাইজানে দেখা পায় ৰিয়েকশ্যনটো কি হ'ব, ইছ এনেকুৱা ৰিয়েকশ্যন হ'ব। চ' দোকানৰ অৱস্থা চাওক, এইবোৰ গোটেই লেতেৰা। চ' ফেন চেন চাফা কৰিলোঁ, ফেনৰ লেতেৰাবোৰ গোটেই পৰিছে, অৱস্থা নাই। চ' এইবোৰ চব চাফা কৰোঁ, চাফা কৰি এইবাৰ লগ পাই আছোঁ। চবুমকে গোটেই দোকান ক্লিন হৈ গ'ল, আৰু এইবোৰ চাওক এফালে গোটেই চিজিল লগাই দিলোঁ, আৰু ওপৰৰ সেইবোৰ গোটেই চাফা কৰি দিলোঁ। এইবোৰ কিমান ধূলি আছিল ইয়াত, এতিয়া গোটেই ক্লিন হৈ গ'ল। আৰু মোৰ এটা ভুল হ'ল, মই বিফৰ আফটাৰ ফটো ক্লিপ ল'ব লাগিছিল, দেখাব পাৰিলোঁ, কিন্তু পাহৰি গ'লোঁ। চ' এতিয়া মনত পৰিল, একো নাই, এইবোৰ চাব পাৰে গোটেই চাফা হৈ গৈছে। এতিয়া 2টা বাজিল। চ' মই এতিয়া ঘৰত যাওঁ, গা পা ধুই ভাত পানী খাই আহক। মই মানে এতিয়া ঘৰৰ পৰা আহোঁ, ঘৰত ভাত পানী খাই আহি আছোঁ আকৌ দোকানত। চ' বৰ্তমান চাফা কৰি আহি এতিয়া ঘৰ আহি পালোঁ। চ' অলপমান ৰেষ্ট লওঁ আৰু ইয়াতে ভিডিঅ'টো শেষ কৰোঁ। চ' ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, আৰু লগতে আমাৰ চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব। বাই বাই।